অসমৰ জনপ্ৰিয় ইউটিউবাৰ নীলোৎপল চলিহাৰ ভাল খবৰটো পালেনে আপোনালোকে? এইমাত্ৰ আহিল নীলোৎপল চলিহাৰ এটা অতিকৈ ডাঙৰ ভাল খবৰ। নমস্কাৰ সকলোকে, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। জনপ্ৰিয় ইউটিউবাৰ নীলোৎপল চলিহাৰ ভাল খবৰটো হ'ল পিতৃ হ'ল জনপ্ৰিয় ইউটিউবাৰ নীলোৎপল চলিহা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। পিছে আপোনালোকৰো জানিবলৈ মন গৈছিল নীলোৎপল চলিহা পুত্ৰ সন্তানৰ বাপেক হ'ল নে ছোৱালী সন্তানৰ বাপেক হ'ল? যোৱাকালি নীলোৎপল চলিহাই ফেচবুকত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। লিখিছে যে পুত্ৰ সন্তানৰ বাপেক হ'লো দেই, সকলোৱে আশীৰ্বাদ কৰিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। জনপ্ৰিয় ইউটিউবাৰ নীলোৎপল চলিহা পুত্ৰ সন্তানৰ বাপেক হ'ল। সঁচাকৈ খবৰটো শুনি বহুত বেছি ভাল লাগিল। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা দুজনক বহুত শুভেচ্ছা জনালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।